तो हेलो गाइस, मोर नाम परागजीत दत्त और आपनालोके चाই আছে পিজেডি ব্লগছ। তো আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। তো আজি ভিডিঅ'টোত মানে মই এটা বস্তু অৰ্ডাৰ দিছিলো, ফাইনালি যোনটো বস্তু হয় বস্তুটো আহি গ'ল আৰু মই এইটো কাৰণে বহুত দিনৰ পৰা ৱেট কৰি আছিলো। তো আপোনালোকক দেখাই আছো কি বস্তু হয়। মানে এই বস্তুটো মই অৰ্ডাৰ দিছিলো, এইটো হৈছে এটা মাইক আৰু এই মাইকটো বয়া BYM1 যোনটো মাইক হয়। এই মাইকটো বহুত ভাল বুলি কয়, বহুত ইউটিউবাৰে কয়। তো মই ভাবিলোঁ এনেকুৱা মাইক এটাকে অৰ্ডাৰ দিওঁ, কাৰণ মই যোনটো ভইচ দি আছোঁ এই হেডফোনডালৰ যোনটো মাইক হয় এই মাইকটোত ভইচ দি আছোঁ, ইয়াৰ কোৱালিটিটো অলপ মাজে মাজে সৰু হৈ যায়। তো মই ভাবিলোঁ এটা মাইক অৰ্ডাৰ দি দিওঁ, ভইচটো যিহেতু ভাল কৰিব লাগে। ইউটিউব ভিডিঅ'ত মানে ভইচটো যদি ঠিক হয় তেতিয়া ইউটিউব ভিডিঅ'বোৰ চায়ো ভাল লাগে, আৰু ভইচটো যদি সৰু হয় তেতিয়া মানে ভিডিঅ'টো চাবলৈ বৰ এটা ঠিক নালাগে। তো মই ভাবিলোঁ মাইক এটা অৰ্ডাৰ দি দিওঁ। তো ফাইনেলি যোনটো মাইক হয় মাইকটো আহি গ'ল, আৰু এই মাইকটো অনলাইন দাম লৈছে মোৰ ভাগৰ 900 টকাই পৰিছে অনলাইনত অনাৰ কাৰণে, আৰু এইটো অফলাইনত ইয়াত লিখা আছে 1995 টকা, মানে 2000 টকাই লিখা আছে অফলাইনত। তো দোকানত কিমান হয় নাজানো, দোকানত হয়তো 1600 মানো হ'ব পাৰে, লিখা দামতকৈ অলপতো কম হয়। তো এইটো 1600 মান টকাত আমাৰ বজাৰত য'ত হয় পাই যাব পাব পাৰে মোবাইলৰ দোকানে, কিন্তু অনলাইনত মোৰ এইটো 900 টকা পৰিছে। আৰু ইয়াৰ ডুপ্লিকেট কপিও আছে, যদি তোমালোকে যদি লোৱা এইটো টাইপৰ মাইক যদি আপোনালোকে যদি লয় তেনেহ'লে চাই ল'ব ভালদৰে। এনেকুৱা মানে বাৰক'ড থাকিব লাগিব দেই, এই বাৰক'ডটো দেখিছে, এনেকুৱা বাৰক'ড থাকিব লাগিব। এই বাৰক'ডটো যদি নাথাকে তেতিয়াহ'লে এনেকুৱা টাইপৰ মাইক নল'ব, কাৰণ এই বাৰক'ডটো যদি নাথাকে সেইটো অৰিজিনেল নহয়, ডুপ্লিকেট মাইক হ'ব পাৰে। তো ইয়াৰ ভিতৰত এই মাইকটো কেনেকুৱা কি আপোনালোকক মই দেখাই আছোঁ, আনবক্সিং বুলিয়ে ক'ব পাৰি। আৰু মই বৰ এটা আনবক্সিং কৰিব নাজানো, ফাৰ্ষ্ট টাইম কৰিছোঁ। এইটো বস্তুৱে আহিছে ফাৰ্ষ্ট টাইম, ইউটিউবৰ কাৰণে দিয়া ফাৰ্ষ্ট বস্তু মোৰ এইটোৱে হয়। তো আপোনালোকক দেখাম ইয়াৰ ভিতৰত কি কি আছে কি কি নাই। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফাৰ্ষ্টতে মই এইটো যোনটো হয় খুলি লওঁ। ইয়াত টেপ মাৰি থোৱা আছে, ইয়াত আছে টেপ মাৰি থোৱা আছে, এইফালে আছে আৰু আছে এইটো চাইডো আছে, এইটো চাইডো খোলা মাৰি থোৱা আছে, টেপ মাৰি থোৱা আছে। তো মই এইটো টেপ খুলি লওঁ ভালদৰে। তো আপোনালোকে যোনটো ভিডিঅ' চাই থাকক, টেপটো খুলি লওঁ মই ফাৰ্ষ্টতে টেপটো ইমান হেৰিকৈ টেপ মাৰিছে, ডাঙৰকৈ মাৰিছে মানে মই তো যোনটো হয় এইটো মই এতিয়া আপোনালোকক এইটো যোনটো হয় টেপটো খোলা হৈ গ'ল। মই এতিয়া যোনটো হয় খুলিম আৰু ভিতৰত চাওঁ, ভিতৰত কি কি আছে কি কি নাই চাওঁ। ফাৰ্ষ্টতে ইয়াৰ ভিতৰত চোন বেগ এটা আছেচোন, এটা লেডাৰৰ বেগ আছে, এই বেগটোৰ ভিতৰতে হয়তো আছে। তো আৰু চাই লওঁ কি কি আছে, আৰু ইয়াৰ ভিতৰত কি কি আছে চাওঁ। আৰু বাকীখিনিতো কাগজ পত্ৰ থাকিবই, প্ৰতিটো বস্তুতে থাকে। ইমান ডাঙৰ এইবোৰতো পঢ়িবলৈ মোৰ একো দৰকাৰ নাই, যি বুজি পাম নিজে বুজি পাম, যি বুজিম নিজে বুজি ল'ম, এইবোৰনো কি পঢ়িম। আৰু এইখন বয়াৰ ফালৰ পৰা বয়া মাইকৰ এখন কিবা, এইবোৰ দৰকাৰ নাই। তো ইয়াতে আছে যোনটো মাইক হয় ইয়াতে আছে যোনটো মাইক মেইন মাইকটো। তো এইটো চাওঁ অ'পেন কৰি ইয়াৰ ভিতৰত কি কি আছে। ইয়াৰ ভিতৰততো বহুত বস্তু থাকিব লাগে। ফাৰ্ষ্টতে যোনটো মাইক হয় মাইকটো ওলাইছে, ফাৰ্ষ্টতে যোনটো মাইক হয় মাইকটো ছাইডত থওঁ, যোনটো মাইক হয় ফাৰ্ষ্টতে যোনটো মাইক হয় মাইকটো ছাইডত থৈ লওঁ। এইটো এটা পেকেট আছে, এইটো পেকেটত মাইকৰ যোনটো ওপৰৰ অংশ হয়, ওপৰত লগোৱা যোনটো অংশ হয় সেইটো আছে। ফাৰ্ষ্টতে এইটো খুলি লওঁ, আৰু বেটেৰীও দিছে। এইটো কি বেটেৰীত চলে নেকি? মাইকটো বেটেৰীত চলে বুলি মই ভবা নাছিলোঁ। ইয়াতচোন এটা বেটেৰীও দিছে, সৰু চাইজৰ এটা বেটেৰী দিছে, এনেকুৱা টাইপৰ এটা বেটেৰী দিছে। কি বেটেৰী কি কথা কেনেকৈ লগাব লাগে চাম পিছত। আৰু এইটো এটা কেমেৰাটো ইউজ কৰিব পাৰি, এইটো কেমেৰাৰ কাৰণে দিছে, পিছত লগাই পিনি কেমেৰাটো লগাব পাৰি। কেমেৰা PC কম্পিউটাৰ যি হয় চবতে লগাব পাৰিব, এইটো মাইক চবতে ব্যৱহাৰ কৰিব পাৰিব। আৰু মেইন মাইকটো হৈছে এইটো। ৱাৰ কিন্তু বহুত দীঘল দিছে দেই, বহুত দীঘল দিছে, ইমান দীঘল ৱাৰ দিছে এইটো মাইকত। তো এইখিনি এনেকৈয়ে থৈ দিম, যোনখিনি বান্ধি থৈছে এইখিনি বান্ধিয়ে থাকিব দিম, নুখোলোঁ, কাৰণ এইখিনি বহুত দীঘল ৱাৰ দিছে, কৈছোঁ নহয় বহুত দীঘল ৱাৰ দিছে। আৰু এতিয়া যোনটো ইয়াৰ মূৰত মানে সন্মুখৰ অংশত কিবা এইটো লগাব লাগিব। তো ইয়াত এইটো যোনটো হয় এইটো ইয়াত লগাই লওঁ ভালদৰে। তো এইটো ইয়াত লগোৱা হৈ গ'ল, আৰু ইয়াত এটা ক্লিপ আছে যোনটো ইয়াত আপোনালোকে যদি লগাব বিচাৰে চাৰ্টে টাৰ্টে লগাই ল'ব পাৰে। তো এইটো ছাইডত থওঁ, আৰু ইয়াতে চাগে যোনটো বেটেৰী হয় বেটেৰীটো চাগে ইয়াতে লগাব লাগিব। এইটো খোল খায়, এইটো খোল খুৱাব পাৰি, আৰু ইয়াতে হয়তো চাগে বেটেৰীটো লগাব পাৰিম গতে মোৰ লাগিছে। হয়, ইয়াত এইটো বেটেৰী লগাব পাৰি, ইয়াত বেটেৰী লগোৱা অপশ্যন আছে। ফাৰ্ষ্টতে বেটেৰী নলগোৱাকৈ মই ভইচ দি চাম, যদি পিছত বেটেৰী লগাবলগীয়া হয় তেতিয়া বেটেৰী লগাম। আৰু ইয়াত যদি কেমেৰা কৰিব বিচাৰে মই ভালদৰে দেখাই দিছোঁ, যদি কেমেৰা আপোনালোকে কৰিব বিচাৰে এই যোনটো ছুইচ হয় ছুইচটো ওপৰলৈ দিব লাগিব। যদি আপোনালোকে মোবাইলত ভিডিঅ' বনাব বিচাৰে তেনেহ'লে এই ছুইচটো তলতে থাকিলে হ'ল। যদি কেমেৰাত ইউজ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কেমেৰা কৰিব পাৰে, যোনটো
কেমেৰাৰ কাৰণে ওপৰৰ অপশ্যনত দিব লাগিব আৰু যোনটো ফোনত হয় ফোনৰ কাৰণে আপোনালোকে তলৰ অপশ্যনত ৰাখিব লাগিব তো এইটো মাইকেদি মই ভইচ এটা দি চাওঁ ফাৰ্ষ্টতে যোনটো মাইক হয় মাইকটো এইটো হেডফোনডালৰ ক্লিপটো খুলি লওঁ তো এইটো ভইচ এই মাইকৰ ভইচটো আপোনালোকক এতিয়া মই শুনাই দিম তো এতিয়া মই যোনটো মানে ভইচ দি আছোঁ আপোনালোকে শুনিছে মই শুনা নাই মই পিছত যোনটো ভিডিঅ' হয় ভিডিঅ'টো পিছত শুনিম তো এতিয়া মই যোনটো এইটো এতিয়া যোনটো অৰ্ডাৰ দিলোঁ সেই মাইকটোত মই এতিয়া ভইচ কৈ আছোঁ তো মোৰ যোনটো গেমিং চেনেল হয় গেমিং চেনেলৰ ফাৰ্ষ্টতে মই যোনটো ইণ্ট্ৰ' দিওঁ সেই ইণ্ট্ৰ'টোকে ফাৰ্ষ্টতে মই কৈ দিওঁ ফাৰ্ষ্ট মাইক কিনিছোঁ যিহেতু তো যোনটো মোৰ গেমিং চেনেলৰ ইণ্ট্ৰ' হয় মানে ফাৰ্ষ্টতে মই যোনখিনি কওঁ সেইখিনি কৈ দিছোঁ তো কেছে हो भाई लोग उम्मीद करता हूँ सभी के साथ भाई लोग बहुत ही बढ़िया होंगे तो মোৰ আপোনালোকে চাগে জানে যোনে গেমিং মোৰ যোন গেমিং ছাবস্ক্ৰাইবাৰ এইটো চেনেলত আছে তেওঁলোকে জানে মোৰ যোনটো গেমিং চেনেলত মই ফাৰ্ষ্টতে যোনটো ভইচ দিওঁ এনেকৈ দিওঁ মানে तो कैसे हो भाई लोग उम्मीद करता हूँ सभी के साथ भाई लोग बहुत ही बढ़िया होंगे तो তোমালোকে যদি আজি এই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে সকলোৱে এটা লাইক কৰি দিবা আৰু যদি কোনোবা মোৰ যদি চেনেলত নতুনকৈ আহিছে এতিয়ালৈকে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা পালা সকলোৱে কমেণ্ট এটা কৰি ক'বা আৰু ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে সকলোৱে এটা শ্বেয়াৰ কৰি দিবা তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো নেক্সট আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ আগত লগ পাই আছোঁ